এভৰিৱান স্বাগতম জনাইছোঁ ৰিজনা চুলতানা এণ্ড ৰঞ্চ ব্লগৰ আন এটি ভিডিঅ'লৈ। ৰাতি 10টাই বাজিলে, ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰোঁ। কথা কেইটামানো ক'ব লগা আছিলে। মই মা ঘৰলৈ আহিলোঁ যোৱাকালি আছিলে 2 ডিচেম্বৰ। হঠাতে আব্বাই মাতি পঠালে, এদিনৰ কাৰণে আহি গ'লোঁ। মানে ইয়াতে জোনাব এজনে কিবা চোৱা চিতা কৰাবৰ কাৰণে হঠাৎ তেওঁলোকে খবৰ কৰিলে আৰু মোকো মাতি পঠালে। সেইকাৰণে আহিলোঁ। যোৱাকালি আহিছোঁ 2 তাৰিখে, তাৰপিছত আজি হ'ল বাৰু। তেওঁ চোৱা চিতা কৰিলে, মানে কাহটোৰ কাৰণে ইমান যে ডক্তৰৰ ট্ৰিটমেণ্ট কৰি থকা হৈছে, কিয়নো ভাল হোৱা নাই। মানে তেওঁ অকণমান চোৱা চিতাও কৰিবলৈ ক'লে বহুতে, তো সেইটো কাৰণে আহিলোঁ। আজি হৈ গ'ল বাৰু। ৰাতিপুৱা গ'লোঁ, চাই চিতি মানে তেওঁ বিধান দিছে আৰু কিছুমান নিয়ম কৰিবলৈ দিছে। তো 21 দিন নিৰামিষ খাবলৈ দিছে। তাৰে আজি এবাই পাৰিলে খাবলৈ দিছিলে, কিন্তু আজি আমি মানা নাই, কাৰণ মই আজি চুলি নিভিজোৱাকৈ গা ধুইছিলোঁ। গতিকে কাইলৈ পৰা মানিম। তাবিজো দিছে 2টা, এটা ডিঙিত লগাবলৈ দিছে। গতিকে আৰু কিছুমান কিবা কিবি দিছে, আৰু সেইবোৰ তেনেকৈ গা পা ধুইহে গাত ল'ব পাৰি। গতিকে কালিলৈ আগবেলা ভাগতে আৰু ৰ'দ বাদ ওলোৱাতে মানে গা পা সোনকালে ধুই তাৰপিছত তাবিজটো ল'ম, আৰু তেতিয়াৰ পৰা নিৰামিষ খাবলৈ আৰম্ভ কৰিম। সেইখিনি আৰু কথাখিনি আপোনালোকক জনাইছোঁ। সিমানেই আৰু। এতিয়া ৰাতি 10টাই বাজিলে, ভাত পানী খালোঁ বাৰু, খাই বৈ আহিলোঁ। এতিয়া শুই যাওঁ। কালিলৈ আকৌ লগ পাম। কালিলৈ যামগৈ ঘৰলৈ। মানে এতিয়া মোৰ ইমান কষ্ট হয়, মই একো কৰিবও নোৱাৰোঁ। তাত থাকিলে বৌ আৰু মাৰ কষ্ট হয়, ইয়াত থাকিলেও মাৰ কষ্ট হয়। ইয়াত বিশেষকৈ এতিয়া বেছি অসুবিধা। মাৰ মানে আছে আৰু দেহাটো ইমানো ভাল নহয়, ইমান বেয়াও নহয়। আব্বাৰো স্কুল থাকে, ভাইটিও ইফালে সিফালে যাব লাগে। তো দিনটো মই আৰু মা ল'ৰাক লৈ পেলাই অসুবিধা হয়। মোৰ যদি কাহটো বেছিয়ে আহি যায়, তেতিয়া মানে মায়ে তাকে চাবনে মোক চাব, তেনেকুৱা হয়। তো মানে চব ভাবি চিন্তি মানে মাকে কাইলৈ লৈ যাম আমাৰ লগত, অলপ দিন থাকিব। মই চাই লওঁ আৰু কিমান দিনলৈ সুস্থ হওঁ নে নহওঁ, কি হয়। সেইকাৰণে মানে মাক অকণ লৈ গৈছোঁ, যাতে মোৰ অকণ কাহ চাহ আহিলে ল'ৰাটোকে ধৰিব পাৰে। ইফালে শাহু মায়েও বহুত কষ্ট কৰিবলগীয়া হৈছে মোৰ লগত, তো তেওঁ কিমান কৰিবনো। তো দুইজনীয়ে মিলি পেলাই কৰিব আৰু। সেয়াই, এনেকৈয়ে চলি আছোঁ। বহুত কষ্ট হৈছে, মানে বিশেষকৈ খুব বেয়া লাগে তাত মই নিজে যে একো কৰিব পৰা নাই, সেইটো কাৰণে ঘৰ দুৱাৰ এটা সাৰিব নোৱাৰোঁ। কেতিয়াবা এনেকুৱা হয়, ভাল লাগিলে ৰুটি চুটি বনাবলৈ বৌৰ লগত লাগি দিওঁ, 2টা বা 1টা ৰুটি বেলোতেই কাহ আহি যায়। তেনেকেই থৈবা, বৌও কৈ থোৱা তুমি থোৱাচোন, গৰম পানী খোৱাবা, এনেকৈ গুচি যাওঁ। সেই তেনেকুৱা ভাল নালাগে। কোনোদিন মোক কোনেও একো কোৱা নাই, বা বৌয়েও কোনোদিন বেয়াকৈ কোৱা নাই, নকয় বাৰু। বাই ভনীৰ নিচিনাকৈ আমি দুজনী চলি আহিছোঁ। কিন্তু তথাপিও তাৰ মাজতে কোনোবাখিনিত মানে বেয়া লাগে আৰু। সেইকাৰণে মায়েও এনেই কৈয়ে আছিলে যে তাই তাতে কেইদিনমান থাকি আহোঁ। তো 7-8 তাৰিখ মানে গ'লহেঁতেন। তো এতিয়া মই যিহেতু ঘপককৈ আহিব লগা হ'লেই এইটো কাৰণত, গতিকে ভাবিলোঁ আমিয়ে লৈ যাওঁ। তো ঠিক আছে, চাই থাককচোন কিমানকৈ দেখুৱাব পাৰোঁ। ব্লগটো দিব নোৱাৰাই হৈছোঁ লাহে লাহে। ঠিক আছে তেন্তে। শোৱাৰ আগে চুলিত অলপ তেল লগাই লওঁ বুলি ভাবিলোঁ। মই এনেই অনিয়ন অইল ব্যৱহাৰ কৰোঁ চুলিত, কিন্তু এদিনৰ কাৰণেনো কি আনিম, আৰু সেইকাৰণে নাৰিকল তেলেই লগাই লৈছোঁ। মই অনিয়ন যোনদিনা নাপাওঁ বা কিবা কাৰণত নাথাকিলে, শেষ হৈ গ'লে মই নাৰিকল তেলেই লগাওঁ, নহ'লে নলগাওঁৱেই। কিন্তু বেলেগ তেল মই নলগাওঁ, অনিয়ন নাথাকিলে নাৰিকল তেলেই লগাওঁ। কাইলৈ যিহেতু মূৰ ধুম, সেয়ে অলপ তেল লগাই ল'লোঁ শোৱাৰ আগে। মৰ্ণিং, উঠিলোঁ ৰাতিপুৱা, গা পা ধুলোঁ, ভাত খাম আৰু এতিয়া যামগৈ। ওলাই আছোঁ লাহে লাহেকৈ। তাবিজ চুলাজখিনি বান্ধি লওঁ, এওঁ গা ধুই আহিহে বান্ধি দিব বোলে। ঠিক আছে তেন্তে, চাই থাকক ব্লগটো শেষলৈকে। এয়া আমি ওলাই আহিলোঁ ঘৰৰ পৰা। যোৰা পুখুৰী পাইছোঁ। ল'ৰাই চাওক, তাৰ টোপনি আহোঁ হৈছে, সেইকাৰণে তেনেকৈ আছে।
তাৰ পাছত এয়া আহি নগাঁও পালোঁ আৰজু ৰেডি ষ্টিলৰ। মই ইয়াতে কাপোৰ এযোৰ চিলাবলৈ দিছোঁ। কাপোৰ চিলাবলৈ দি আহি আছোঁ। ইয়াত গাড়ীত আছে। ইফালে এইবোৰ কৰিবলৈ লৈছোঁ। বহুত দিন গডৰেজটো চিজিলেই কৰা নাই। এইবোৰ উলিয়াই লৈছোঁ। আধা কৰোঁতেই ল'ৰা উঠিলে। এতিয়া কৰোঁ আৰু লাহে লাহে। ল'ৰাইটো মাম খাই আছে। ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো সামৰোঁ। চাই যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে তেন্তে বাই বাই। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কালি আহি পালোঁ আৰু ভিডিঅ' কৰা নহ'লে বাৰু। ৰাতি আকৌ অকণমান কাহে আমনি কৰিছে। এতিয়া উঠিলোঁ, চাহ তাহ খালোঁ। ৰুম চুম একো কৰা নাই, কৰিম আৰু লাহে লাহে।